নমস্কাৰ, মই গোকুলা সপোন 24 লাইভলৈ স্বাগতম জনাইছোঁ। এৰি আহিছোঁ গুৰুত্বপূৰ্ণ খবৰ। আপুনি প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ পাইছে নেকি? তেনে আপোনাৰ পাইছে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। সবিশেষ জানিবৰ কাৰণে ভিডিঅ'টো আগবঢ়াই ভিডিঅ'টো আগবঢ়াই আপোনালোকক অনুৰোধ যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা প্লিজ চেনেল ছাবস্ক্ৰাইব কৰি লওক। এনে ধৰণৰ এই মুহূৰ্তে গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰী ঘৰৰ নতুন নিয়ম, কি নিয়ম মানিব লাগিব, নিয়ম নামানিলে ঘৰ নাপাব, কোনসকলে ঘৰ পাব, সবিশেষ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ বনাওঁতে চৰকাৰে বান্ধি দিয়া প্ৰতিটো নিয়ম পালন কৰাটো বাধ্যতামূলক। নতুন চৰকাৰী ঘৰ বনাওঁতে নিয়ম নামানিলে প্ৰথম কিস্তিৰ পিছত দ্বিতীয় কিস্তি বন্ধ কৰি ৰখা হ'ব। ঘৰ বনোৱা সম্পূৰ্ণ হোৱাৰ পিছতো উচ্চ স্তৰত তদন্ত হ'ব, য'ত নিয়ম নীতি উলংঘা কৰা ব্যক্তিসকলৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হ'ব। আৰু যিসকলে ধনী মানুহ সেইসকলে যদি ঘৰ পায় তেতিয়া তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হ'ব। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ বনাওঁতে চৰকাৰে বান্ধি দিয়া প্ৰতিটো নিয়ম পালন কৰাটো বাধ্যতামূলক। আৰু নিয়মাৱলীসমূহ হ'ল ঘৰ নিজৰ মাটিত বনাব লাগিব। লগতে কোৰ্টত গোচৰ চলি থকা মাটিত গোচৰ নিষ্পত্তি হোৱাৰ আগত ঘৰ বনাব নোৱাৰিব। ঘৰটো সম্পূৰ্ণ চৰকাৰী ডিজাইনত হ'ব লাগিব। নিজৰ পচন্দ আৰু নিজৰ ইচ্ছামতে ঘৰ বনাব নোৱাৰিব। ঘৰটো চৰকাৰী বাজেটত হ'ব লাগিব। চৰকাৰী বাজেটত টকাৰ বাহিৰে 1 টকাও ঘৰৰ খৰচ কৰিব নোৱাৰিব। ঘৰটো বাধ্যতামূলক। ঘৰখন চৰকাৰী হিচাপত নবনালেই তদন্তত ধৰা পৰিলেই শাস্তিৰ সন্মুখীন হ'বলগীয়া হ'ব। পকী ঘৰ থকা পৰিয়ালে চৰকাৰী ঘৰ নাপাব। যদি কোনো পৰিয়ালে পকী ঘৰ থকা স্বত্বেও চৰকাৰী ঘৰ পায় তেনে ব্যক্তি তথা বিভাগীয় কৰ্মচাৰীৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হ'ব। আৰু প্ৰথম কিস্তি টকাৰে প্লেট লেভেল পৰ্যন্ত কাম সম্পূৰ্ণ হ'ব লাগিব। আৰু প্ৰথম কিস্তিৰ পইচাৰে আপোনাৰ ঘৰটো প্লেট লেভেল পৰ্যন্ত কাম সম্পূৰ্ণ কৰি দেখুৱাব লাগিব। তেতিয়াহে আপোনাক দ্বিতীয় কিস্তি চৰকাৰে পইচা দিব। আৰু দ্বিতীয় কিস্তি টকাৰে আপুনি ৰুফ টাচ পৰ্যন্ত কাম সম্পূৰ্ণ হ'ব লাগিব। তেতিয়াহে আপুনি তৃতীয় কিস্তি পাব। আৰু তৃতীয় কিস্তি টকাৰে ঘৰৰ কাম সম্পূৰ্ণ হ'ব লাগিব। তেতিয়াহে আপোনাৰ ঘৰটো সম্পূৰ্ণ হোৱাৰ পিছত ঘৰৰ কাম সম্পূৰ্ণ কৰি ফটো দিয়াৰ পিছতে ঘৰৰ মিস্ত্ৰী খৰচৰ টকা জব কাৰ্ড একাউণ্টত সোমাব। গতিকে আপুনি চৰকাৰে বান্ধা প্ৰতি নিয়ম পালন কৰিব লাগিব। প্ৰথম আপুনি ঘৰ নিজৰ মাটিত হ'ব লাগিব। ঘৰটো সম্পূৰ্ণ চৰকাৰী ডিজাইনত বনাব লাগিব। নিজৰ ইচ্ছা অনুসৰি ঘৰ বনাব নোৱাৰিব। ঘৰটো চৰকাৰী বাজেটত সম্পূৰ্ণ হ'ব লাগিব। অৰ্থাৎ ঘৰটো বনোৱা বাধ্যতামূলক। ঘৰটো চৰকাৰী হিচাপত নবনালে তদন্তত ধৰা পৰিলে শাস্তিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। গতিকে ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ।